নমস্কাৰ ভিউয়াৰ্স, আমাৰ চেনেল সিষ্টাৰ্স কিচেনলৈ আপোনালোকক স্বাগতম। এই ঈদৰ সময়ত যদি অলপমান সেৱাই খাব পৰা নাযায় কিবা আধৰুৱা যেন লাগে, নহয় জানো? সেয়েহে আমি এটা আজি ট্ৰেডিশনেল সেৱাৰ ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে কেৰামেলাইজ চিৰখুৰ্মা। কিন্তু তাত আমি এটা হেলদি টুইষ্ট দিছোঁ। আহকচোন আৰম্ভ কৰোঁ। তাৰ বাবে প্ৰথমতে 6-7টা মান খেজুৰ ল'ব আৰু তাক কাটি কেনে গুটিৰ অংশটো উলিয়াই ল'ব। এতিয়া তাত আধা কাপ গাখীৰ দি 15 মিনিটমান গাখীৰত ডুবাই থৈ দিব আৰু তাক এটা পিছত পেষ্ট বনাই ল'ব। এতিয়া এটা কেৰাহীত 2 চামুচ ঘিউ গৰম কৰি ল'ব আৰু তাত এবাটি সেৱাই দি দিব। আমি ইয়াতে হোমমেড আটাৰ সেৱাই ইউজ কৰিছোঁ। যদি আপোনালোকক হোমমেড আটাৰ সেৱাইৰ ৰেচিপিটো লাগে আমাক কমেণ্ট বক্সত জনাব, আমি দিবলৈ চেষ্টা কৰিম। আৰু তাৰপিছত এই সেৱাইখিনি ভালকৈ ভাজি ল'ব। তাৰপিছত এবাটিমান মিক্স ড্ৰাই ফ্ৰুট দিব। ইয়াতে মিক্স ড্ৰাই ফ্ৰুটত আমি কেইটামান কাজু লৈছোঁ, কেইটামান শুকান খেজুৰ লৈছোঁ, কেইটামান কিচমিচ আৰু শুকান নাৰিকল লৈছোঁ। গোটেইখিনি ভালকৈ গোল্ডেন কালাৰ হোৱাকৈ ভাজি উঠাই ৰাখিব। এতিয়া এটা পাত্ৰত 1 লিটাৰমান গাখীৰ গৰম হ'বলৈ দিব আৰু তাক 20 মিনিটমান একেবাৰে লো ফ্লেমত ৰাখি থ'ব, যাতে তাৰ ওপৰত মলাই আহি যায় আৰু মাজে মাজে তাক লৰাই থাকিব। তাৰপিছত খেজুৰৰ পেষ্টটো তাত দি দিব আৰু ভালকৈ মিহলাই ল'ব। এই নামটো চিৰখুৰ্মা আচলতে পাৰ্চিয়ান ভাষাৰ পৰা অহা। পাৰ্চিয়ান ভাষাত চিৰ মানে গাখীৰ আৰু খুৰ্মা মানে খেজুৰ। তো নামটোৰে আমাৰ পৰিচয় যে ই এটা ক্ৰিমি গাখীৰ আৰু খেজুৰৰ গুণেৰে ভৰপূৰ। এতিয়া এইখিনিত আধা বাটিতকৈ অলপ বেছি চেনি দি দিব আৰু ভালকৈ চেনিখিনি গলিবলৈ দিব আৰু তাত আধা বাটি মিল্ক পাউডাৰ দি দিব আৰু ভালকৈ মিহলাই ল'ব। তাৰপিছত ভাজি লোৱা সেৱাই আৰু ড্ৰাই ফ্ৰুটছৰ মিশ্ৰণটো দি দিব আৰু তাক 5 মিনিটমান উতলিবলৈ দিব। এতিয়া কেৰামেল কৰিবৰ কাৰণে এটা পাত্ৰত 2 চামুচ চেনি আৰু 1 চামুচ পানী দি তাক গলিবলৈ দিব চেনিখিনি আৰু তাৰপিছত এটা ধুনীয়া ৰং আহোঁতে তাক সেৱাইখিনিত ঢালি দিব। কেৰামেলখিনি ঢালি দিয়াৰ আগতে আপুনি সেৱাইৰ জুইটো বন্ধ কৰি ল'ব। কেৰামেলখিনিয়ে সেৱাইটোৰ এটা ধুনীয়া ৰং, সোৱাদ আৰু গোন্ধ দিব। হৈ গ'ল আপোনাৰ কেৰামেলাইজ চিৰখুৰ্মা ৰেডি। আপুনি তাক যিকোনো ড্ৰাই ফ্ৰুটছেৰে সজাই পৰিৱেশন কৰক। ইয়াক গৰমে গৰমে নাইবা ফ্ৰিজত থৈ ঠাণ্ডা কৰি খাব পাৰিব। আপোনালোকক যদি আমাৰ ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ৰেচিপি আগলৈ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।